নমস্কাৰ সকলোকে। আজি মই আহিছোঁ ডিব্ৰুগড়ৰ কাঞ্চনজংঘালৈ। আৰু কাঞ্চনজংঘালৈ আচলতে মই ডিব্ৰুগড় আহোঁতে দেৰি হ'ল, গতিকে ৰাতিয়ে আহিলোঁ বুলি ভাবিলোঁ আৰু আহিলোঁ। গতিকে কাঞ্চনজংঘাৰ অকণমান এনেই আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। হয়তো বহুতে চিনি পায়েই, তথাপিও আৰু অলপ ঠিক আছে। এইখনেই হৈছে কাঞ্চনজংঘা ফ্ল'টিং ৰেষ্টুৰেণ্ট। আৰু ইয়ালৈ আহিবলৈ হ'লে ডিব্ৰুগড়ৰ বগীবিল ব্ৰিজৰ তলতে পাব। আপোনালোক আহিব পাৰিব। আৰু বহুতে হয়তো এই বিষয়ে জানেই, কাঞ্চনজংঘা কি হয় আৰু কেনেকৈ হয়, কোনে কি কৰিছে, এই সকলোখিনি আপোনালোকে ভালদৰে জানে। আৰু লগতে আপোনালোকক দেখাইছোঁ কাঞ্চনজংঘাৰ কাষৰ যি পৰিৱেশ, চাই নিশ্চয় ভালেই পাব। ये हमारे आसाम के डिब्रूगढ़ में रहने वाले कांचनजंगा फ्लोटिंग रेस्टोरेंट का व्यू है। और ये है बोगीबिल ब्रिज के नीचे, और इसको बनाया है गौतम बडोले जी ने, जो चाइना में बिज़नेस करके अभी अपना खुद का एक बिज़नेस असम में यहाँ कर रहे हैं। और साथ ही साथ मतलब बहुत अच्छे काम उन्होंने की है। तो अगर आप लोगों को अगर अच्छा लगा तो आप लोग आ सकते हैं। ইয়ালৈ অহাৰ খুবেই আশা আছিলে। গৌতম বৰদলৈ দাদাক খুব আগৰ পৰাই চিনি পাওঁ তেওঁক, সেইবাবে তেওঁক লগ কৰাৰো আশা আছিলে। আৰু আজি মিলি গ'ল আৰু আহিলোঁ কাঞ্চনজংঘালৈ। খুবেই ভাল লাগিলে আহি মোৰ। আৰু ঠাইখিনি হয়তো দেখিছে আপোনালোকে কিমান ধুনীয়া, আৰু থাকিব মেলিব পৰা সুবিধা আছে, খোৱা বোৱাৰ পৰা সকলোখিনি সুবিধা ইয়াত আছে। আৰু খুবেই ভাল লাগিলে মোৰ। যিহেতু মই ৰাতি আহিছিলোঁ, গতিকে এতিয়া বৰষুণো দি আছে। আৰু তথাপিও আৰু যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। তথাপিও তাতকৈ মানে ভিডিঅ'তকৈও বহুত ধুনীয়া ঠাইখিনি চাবলৈ, দেখিবলৈ। বৰ্তমান আমি আছোঁ কাঞ্চনজংঘাত, আৰু কাঞ্চনজংঘাত এতিয়া উঠিলোঁ। গতিকে অলপ পাছত নাওখন চলিব, আপোনালোকক দেখাম। তথাপিও আন্ধাৰ হয়, বেছি দেখাব নোৱাৰিম। তথাপিও যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। यही है कांचनजंगा जो फ्लोटिंग रेस्टोरेंट है। हम लोग अभी उसमें हैं और बहुत अच्छा लगा वहाँ उस पे सफ़र करके। আপোনালোক সকলোৱে জানেই যে গৌতম বৰদলৈ দাদাই অসমীয়া যুৱক যুৱতীক সংস্থাপন দি আছে, আৰু তাৰ লগতে বহুত ভাল ভাল কাম তেখেতে কৰি আছে। আমি আশা কৰিছোঁ যাতে তেওঁ আৰু ভাল ভাল কামবোৰ কৰি যাওক, সেয়াই আমাৰ আশা। আৰু ভাল লাগিলে ইয়ালৈ আহি। কিবা এটা কৈ দিয়ক। মানে মোৰো ইউটিউব চেনেল এটা আছে। আজি কাঞ্চনজংঘালৈ আহিছোঁ। গৌতম দাক মানে লগ কৰা বহুত দিনৰ আশা এটা আছিলে, গতিকে আহিলোঁ আৰু লগ পালোঁ। খুবেই ভাল লাগিল। স্বপ্নালী খুব ভাল ছোৱালী, মই বহুত দিনৰ পৰা তাইক চিনি পাওঁ। খুবেই ভাল ছোৱালী আৰু খুবেই পজিটিভ মাইণ্ডৰ ছোৱালী। আজি কাঞ্চনজংঘাত আহিছে। ইমান দিনে আমি বহুত চেটিং কৰিলোঁ, কেইবছৰ হৈ গ'ল। আমি ফেচবুকত বহুত চেটিং কৰিলোঁ। 2018 মানত ফেচবুক মানৰ পৰা মানে মই ৰাস্তা বনাওঁতেই তুমি মোক চিনি পাইছিলা, আৰু তেতিয়াৰ পৰা মাজে মাজে চেটিং কৰি থাকোঁ। খুব ভাল লাগে ছোৱালীজনী, আৰু তাই কিবা কিবি ইউটিউব চেনেল বনাই আছে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু যিটো ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা হয়, যিটো ডিজিটেলি আমাৰ মানুহবিলাকে এই চেল্ফ এমপ্লয়মেণ্টটো ক্ৰিয়েট কৰি আছে, তেখেতসকলক এনকাৰেজ কৰিব। এণ্ড কাঞ্চনজংঘালৈ নিশ্চয় আহিব। লাভ ইউ অল। থেংক ইউ। এয়া কাঞ্চনজংঘাৰ যিখন ডাঙৰ জাহাজ, সেইখনত উঠিলোঁ আৰু এয়া চলাই গৈ আছে। আমি চাওঁ। এয়া কাঞ্চনজংঘা, এয়া বগীবিল ব্ৰিজ।
কাঞ্চনজংঘাত একাপ চাহেৰে আতিথ্য সেৱা কৰিলে খুবেই ভাল লাগিলে। অঁ এইখন কাঞ্চনজংঘা যেতিয়া আৰম্ভ হৈছিলে তেতিয়া এই সৰু জাহাজখনেৰে আৰম্ভ হৈছিলে। গতিকে এই জাহাজখন দেখিছেনে, এতিয়া ডেক'ৰেশ্যন কৰি আছে আৰু G20 যিহেতু ছামিট হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।